যোৰহাট পুৰণিৰ ঠাই। এই মাছৰ হাট চকীহাট লগে হৈ যোৰেহাট ভোগদৈ চিনাকি ঘাট। তিতাবৰ পুলিবৰ কথাৰো নহয় লৰ নিমাতি কিমানৰ বাট। আত্মপ্ৰকাশ দৰ্শনৰ সময়ে সময়ে সম্প্ৰচাৰৰ ঐতিহ্য ৰেঙনি অনুষ্ঠানলৈ মই লাটু গগৈয়ে জনাইছোঁ স্বাগতম। মুখ্য সম্পাদক বিনোদ গগৈৰ সৈতে উপস্থিত হৈছোহি কুঁৱৰীপুখুৰী পাৰত। যোৰহাট নগৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ নআলি হৈ দক্ষিণ দিশে আহিলে সোঁহাতে পোৱা যায়। আহোম স্বৰ্গদেউসকলে 600 বছৰ ধৰি অসমত ৰাজত্ব কৰিছিল। নিৰ্মাণ কৰিছিল বহু কীৰ্তিচিহ্ন। সৰ্বাধিক জিলিকি আছে শিৱসাগৰত। যোৰহাটতো আহোম ৰাজত্বৰ ঐতিহ্যই ৰিঙিয়াই আছে, যিহেতু শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাজধানী তুলি আনিছিল স্বৰ্গদেউ গৌৰীনাথ সিংহই 1794 খ্ৰীষ্টাব্দত। এবছৰ শাসন কৰাৰ পাছতেই সেইগৰাকী স্বৰ্গদেউৰ ইহলীলা সম্বৰণ হয়। 5 গৰাকী স্বৰ্গদেৱে কৰিছিল যোৰহাটৰ ৰাজধানীৰ পৰা শাসন। গৌৰীনাথ সিংহৰ পাছত কমলেশ্বৰ সিংহ, চন্দ্ৰকান্ত সিংহ, পুৰন্দৰ সিংহ আৰু যোগেশ্বৰ সিংহই চলাইছিল ৰাজকাৰ্য। 1826 খ্ৰীষ্টাব্দত যোগেশ্বৰ সিংহৰ কালত ইয়াদাম্বু সন্ধিৰে আহোম ৰাজত্বৰ ইতি পৰে। কুঁৱৰীপুখুৰীৰ ঐতিহ্যও ইতি পৰিব নেকি? ইতিহাসলৈ যোৱাৰ আগতে এই সম্পৰ্কত কথা পাতিব স্থানীয় এজন ব্যক্তিৰ সৈতে আমাৰ পৰিচালন সঞ্চালক লাটু গগৈ। আমাৰ সৈতে উপস্থিত আছে পুখুৰীৰ একেবাৰে সমীপতে বাস কৰা এজন স্থানীয় ব্যক্তি, শ্ৰীযুত ধ্ৰুৱ প্ৰসাদ চাওদাং বৰুৱা। মই তেখেতক আজি এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপুনি এই পুখুৰীৰ গাতে লাগি থকা যিখন বিদ্যালয়, এই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ এজন সক্ৰিয় সদস্য। এই পুখুৰীটো যে এটা জৰাজীৰ্ণ অৱস্থাত আছে, যিটো ৰজাদিনীয়া পুখুৰী যিধৰণে সংৰক্ষণ কৰিব দিছিলে চৰকাৰে, আপুনি কিবা ব্যৱস্থা লোৱা চৰকাৰে দেখিছেনে আজিলৈকে? আমাৰ পৰিচালনা সমিতিৰ ফালৰ পৰা বহুবাৰ ইয়াৰ উন্নয়নৰ বাবে আবেদন নিবেদন কৰা হৈছে, কিন্তু আজিলৈকে চৰকাৰে ইয়াৰ পৰিপ্ৰেক্ষিতত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। মাজতে
পাৰত ফেঞ্চিং দিছিলে জিলা পৰিষদৰ পৰা, এইবোৰ অৱস্থা তুঠগছ আৰু বৰ্তমানলৈকে চৰকাৰৰ ফালৰ পৰা কোনো সঁহাৰি পোৱা নাই। যোৰহাট ৰাজধানীৰ দ্বিতীয়গৰাকী স্বৰ্গদেউ কমলেশ্বৰ সিংহ। এইগৰাকী স্বৰ্গদেৱে 1795 খ্ৰীষ্টাব্দৰ পৰা 1810 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। 15 বছৰীয়া শাসনকালতেই বৰকুঁৱৰীৰ কথামতে স্বৰ্গদেউ কমলেশ্বৰ সিংহই খন্দাইছিল কুঁৱৰী পুখুৰী। ৰজাই নৱালী বন্ধাই তিতাবৰত বাহৰ পাতিছিলগৈ। ৰজাবাহৰ নামেৰে এতিয়াও বৰখোলাৰ সমীপত কৃষিপ্ৰধান ঠাই আছে। তালৈ আহ যাহ কৰোঁতেই বৰকুঁৱৰীয়ে এই স্থানত এটা পুখুৰীৰ প্ৰয়োজনীয়তা অনুভৱ কৰে। শাসনকালৰ খ্ৰীষ্টাব্দ অনুসৰি এই কুঁৱৰী পুখুৰীৰ আয়ুস 200 বছৰ অতিক্ৰম কৰিলে। সমবয়সৰ হ'ব এই বৰবৃক্ষ জোপাৰো। সমীপতে প্ৰতিষ্ঠিত হয় শিৱ মন্দিৰ। পুখুৰী, বৰবৃক্ষ, শিৱ মন্দিৰ সম্পৰ্কত চমুকৈ কথা হ'ব জ্যেষ্ঠ ব্যক্তি শিৱ গগৈৰ সৈতে। আজি আমাৰ সৈতে উপস্থিত আছে স্থানীয় দুজন জ্যেষ্ঠ ব্যক্তি। এজন হৈছে শ্ৰীযুত শিৱচন্দ্ৰ গগৈ আৰু দ্বিতীয়জন হৈছে শ্ৰীয়েশ্বৰ গগৈ। দুজনকে স্বাগতম জনাইছোঁ। আপোনাৰ বয়স এতিয়া কিমানমান হৈছে? মোৰ বয়স 95। আপুনি এই পুখুৰীৰ ওচৰতে সৰুৰ পৰা বসবাস কৰিছেনে? মই আগৰ পৰা লাগি মেলি ইয়াতেই পুখুৰীটো আৰু কেইটামান লগ লৈ বোকা পানী পেলাই ৰাইজক পানী খোৱালোঁ। এতিয়া সেই পুখুৰী গৈ পেলাই মানে গোটেই জাবৰ হৈ গোটেই পোত খাই ফুৰে। সেই পোত খাই কোনো চৰকাৰে আমাৰ এইটো পুখুৰীটোতো একো সুবিধা লোৱাই নাই। খালি আহিছে বাথৰুমৰ যিবিলাক মানে মানুহ লগাই সেই মাটি খান্দিছে। গগৈ ডাঙৰীয়া, কওক আপুনি যেতিয়া কওকচোন। আপোনাৰ ল'ৰালি কাল, হয়, ল'ৰালি কালৰ কথা নিশ্চয় আপোনাৰ মনত আছে। আপুনি ল'ৰালি কালত স্কুলখন এই পুখুৰীটোৰ অৱস্থা কেনে দেখিছিলে? কেনেকুৱা অৱস্থা? এতিয়াতো পানী দি ভৰ্তি হৈ আছিলে, পানী দি ভৰ্তি হৈ থাকে, জাবৰ নাই নহয়, একদম পানী টিপিয়া থাকে চাইডলৈকে। এতিয়া আজি 10-12 বছৰ পৰা এখন মানে গোটেই জংঘল হৈ পানী দি নোহোৱা হৈ পৰিলে, শুকাই শুকাই থাকে। আপুনি ল'ৰালি কালত এই পুখুৰীটোৰ সম্পৰ্কত এনে কি বুলি জানিছিলে, কি পুখুৰী বুলি জানিছিলে? আমি জানিছিলে কৈ ফুৰি বুলি জানো। সেইটো কমলেশ্বৰ সিংহই যে খান্দি দিলে সেইটো কথা আমি নাজানো, কিন্তু জানো যে এইটো কৈ এখনা পুখুৰী আমি সেইটোকে ভাবিছিলোঁ আৰু জানিছিলোঁ সেইটোৱে। তেনেকৈ আৰু বাহিৰা আমাক মানুহে কোনো নকয়, নকয় আমি যিটো আগতে শুনিছিলোঁ সেইটো কৈ দিছোঁ। ৰজাদিনীয়া পুখুৰী। শ্ৰীযুত শিৱচন্দ্ৰ গগৈ ডাঙৰীয়া, হয়, আপোনাৰ বৰ্তমান বয়স কিমানমান হৈছে? 78। আপুনি সৰু কালৰ পৰাই পুখুৰী দেখি আছে? দেখি আছোঁ। আমি ডাঙৰ এইটো আমাৰ পুখুৰী ৰজাদিনীয়া পুখুৰী বুলি আপুনি বুলি জানো। জানে আপুনি এই পুখুৰী পাৰত যিজোপা বৰগছ আছে, এই বৰগছজোপা আপুনি কিমান দিনৰ পৰা দেখি আছে? একদম সৰুৰ পৰা দেখি আছোঁ আমি এজোপা। একে অৱস্থাতে দেখিছেনে? একে অৱস্থাই আছে। আৰু এজোপা আছিলে, এজোপা হাৱাই উঘালি পেলালে। হয়, দুজোপা আছিলে। তাৰমানে পুখুৰী আৰু গছজোপাৰ বয়স নিশ্চয় সমানে হ'ব চাগে? সমানে হ'ব। আমি দেখিবলৈ পাইছোঁ যে পুখুৰীৰ পাৰতে এটা শিৱ মন্দিৰ প্ৰতিষ্ঠা হৈ আছে। এই শিৱ মন্দিৰ ভাগৰ কেতিয়া স্থাপন হৈছিলে? কোনে স্থাপন কৰিছিলে? এই স্থাপন কৰা মানে ফাৰ্ষ্ট আমি অবু বাহুৱে আৰু মই, তাৰপৰা আমাৰ খেতো আছিলে আৰু পেলোৱা চেলোৱা ভাল ৰখা আছিলে। সেই টুখেশ্বৰ আছিলে, ভদেশ্বৰ আছিলে,
বদেশ্বৰ আৰু এটা টুকুৰা এই জলকে আহোম ৰাজ্যৰ শেষৰ ফালে যিসকল স্বৰ্গদেৱে যিসমূহ কীৰ্তিচিহ্ন নিৰ্মাণ কৰিছিলে, কিছু কাম আধৰুৱা হৈ আছিল বুলি আমাৰ অনুভৱ হয়। আহোম ৰজাসকলে যিহেতু পুখুৰী পাৰত মঠ মন্দিৰ নিৰ্মাণ কৰাইছিল, কিন্তু এই পুখুৰী ভাগত যিহেতু ৰজাই মঠ মন্দিৰ নিৰ্মাণ কৰিবলৈ থাকি গ'ল, সেয়েহে স্থানীয় মোৰ লগত উপস্থিত থকা দুইজন ব্যক্তি আৰু কেইবাজনো ব্যক্তিৰ প্ৰচেষ্টাত এভাগ শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰিলে। এই শিৱ মন্দিৰত বহু ভক্তপ্ৰাণ ৰাইজ সমবেত হয়। এই মন্দিৰভাগে বৰ্তমান এই পুখুৰীৰ যি ঐতিহ্য, সেই ঐতিহ্যক অধিক গাম্ভীৰ্যপূৰ্ণ কৰি তুলিছে। কুঁৱৰী পুখুৰী নামেৰে কেন্দুগুৰিতো এটা পুখুৰী আছে। সেই পুখুৰীটো গৌৰীনাথ সিংহৰ দিনত পৰ্বতীয়া কুঁৱৰীয়ে খন্দাইছিল বুলি জনা যায়। আমি উপস্থিত থকা দক্ষিণ যোৰহাটৰ এই কুঁৱৰী পুখুৰীৰ পাৰত ডাকঘৰ আৰু কুঁৱৰী পুখুৰী পাব্লিক উচ্চ মাধ্যমিক বিদ্যালয় আছে। কুঁৱৰী পুখুৰী অঞ্চলটোক কেন্দ্ৰ কৰি আছে চেতিয়া, জামুগুৰি, বাঘমৰীয়া, বেজ, উলুতলীয়া, পানগিৰিয়া, টিমটিমীয়াকে ধৰি কেইবাখনো গাঁও। সেয়ে কুঁৱৰী পুখুৰীৰ গুৰুত্ব আছে। পুখুৰীটোক লৈ কি কয় এইগৰাকী স্থানীয় ব্যক্তিয়ে? আমাৰ সৈতে উপস্থিত আছে স্থানীয় এজন সচেতন যুৱক, এই বিদ্যালয়ৰ এজন কৰ্মচাৰী শ্ৰীযুত নিকুন গগৈ। আপুনি দীৰ্ঘদিন ধৰি এই পুখুৰী আৰু বিদ্যালয়ৰ লগত জড়িত হৈ আছে। পুখুৰী বিভিন্ন সময়ত পুখুৰী চাফ চিকুণ কৰা ইত্যাদি কামত আপুনি জড়িত হৈ আছে। আমি এই পুখুৰীটো সম্পৰ্কত আপোনাৰ ফালৰ পৰা দুআষাৰ জানিব বিচাৰিছোঁ। হয়, এই পুখুৰীটো প্ৰায় মই 1992 চনৰ পৰা আমি যেতিয়া এটা যুৱ সংঘ কৰিছোঁ, তাৰ তেতিয়াই পৰা আমি সকলো যুৱকসকলৰ দ্বাৰা আমি চাফ চিকুণ কৰি আহিছোঁ। কিন্তু আজিলৈকে এই পুখুৰীটো আমাৰ চৰকাৰী ফালৰ পৰা কোনো তেনেকৈ অনুদান আমি পোৱা দেখা নাই। 1998 চনতে বিধায়ক আমাৰ অগম বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীদেৱে তেখেতে বেৰাটো আগবঢ়াইছিলে। তাৰ পাছত আজিলৈকে কিন্তু এই অনুদান বেলেগ অনুদান আমি পোৱা নাই। আমাৰ গাঁৱৰ যি স্থানীয় যুৱকসকলৰ দ্বাৰা যোৱা বছৰ আমি চাফ চিকুণ কৰাইছিলোঁ, তথাপিও আকৌ পুনৰ গছ গছনি গজি গোটেই জৰাজীৰ্ণ অৱস্থা হৈছে। এই অঞ্চলৰ এই পুখুৰীটোৱে হয়তো আমাৰ আটাইতকৈ ডাঙৰ পুখুৰী, আৰু আমাৰ এই অঞ্চলটোৰ এই পুখুৰীটোৰ নামেৰে আমাৰ কুঁৱৰী পুখুৰী এই অঞ্চলটোৰ নাম হৈছে। আৰু এই পুখুৰীটো আমাৰ প্ৰায় 10-12খন গাঁও আগতে এই পুখুৰীৰ পৰাই পানী বহুত দূৰলৈকে নিয়া হৈছিলে এই পুখুৰীৰ পৰাই। কিন্তু আজি যিটো অৱস্থা হ'ল, এই পুখুৰীটোৰ যোৱা বছৰ জব কাৰ্ডে খান্দিছিলে, তথাপিও জব কাৰ্ডে খান্দিলে যদিও তেনেকুৱা কোনো একো ফল নহ'ল। পুখুৰী পানী আগৰ হেৰিটোৱে থাকিলে, অৱস্থাতে থাকিলে। সেয়েহে এতিয়া এই পুখুৰীটো যাতে চৰকাৰে অকণমান চকু দি আমাৰ এই ৰাইজক যাতে অকণমান উপকৃত কৰে, সেয়ে মই এই চৰকাৰলৈ আহ্বান জনাইছোঁ। কেইবাগৰাকীও মুখ্যমন্ত্ৰীয়ে পদাৰ্পণ কৰিছে এই কুঁৱৰী পুখুৰীৰ পাৰত, কিন্তু সংৰক্ষণত গুৰুত্ব পাইছেনে? পাৰতে থকা বিদ্যালয়খনৰ পৰিচালনা তথা উন্নয়ন সমিতিৰ সভাপতি দীপক বৰুৱাৰ পৰা
জানিব বিচাৰিম এই সম্পৰ্কত। শ্ৰীযুত বৰুৱা ডাঙৰীয়া, হয়। আপুনি এই পুখুৰীটোৰ উন্নতিকল্পে আপুনি জনপ্ৰতিনিধি আমাৰ MLA হওক বা সাংসদেই হওক, আপোনালোকে কাৰ লগত যোগাযোগ কৰিছিলে? এতিয়া ৰাজ্যসভা সাংসদ কামাখ্যা প্ৰসাদ ডাঙৰীয়া, তেতিয়া যোৰহাটৰ সাংসদ, যোৰহাট সমষ্টিৰ সাংসদ আছিলে কামাখ্যা প্ৰসাদ ডাঙৰীয়া। তেতিয়া সেইদিনত তেখেতৰ ওচৰলৈ আমি গৈছিলোঁ স্কুলৰ পৰিচালনা সমিতি হিচাপে। তেখেতক আমি কাগজ পত্ৰ জমা দিলত পৰিচালনা সমিতিৰ ফালৰ পৰা তেখেতক ক'লোঁ যে বাউণ্ডেৰীটো আমাক লাগে, আমাৰ এনেকুৱা অৱস্থা, গতিকে বাউণ্ডেৰীটো দিবৰ কাৰণে তেখেতক আমি কাগজ পত্ৰ দিলোঁ। তেতিয়া কৈছে যে বাউণ্ডেৰীটো অতি সোনকালে আপোনালোকক দিম। তেতিয়া মই আকৌ ঘূৰি গৈ তেখেতক সুধিলোঁ যে আমি যে দিছোঁ সেইটো আমি কেনেকৈ ভালদৰে উত্তৰ পাম বা আপুনি মনত কেনেকৈ থাকিব বোলে। তেতিয়া তেখেতে ক'লে যে মোৰ মন মগজু আছে নহয়, মূৰত দেখাই কৈছিলে আঙুলি থৈ, মোক মানে আঙুলিত মূৰত থৈ কৈছে যে মোৰ মগজ আছে, মানে মোৰ মনত থোৱা মানে মোৰ কেপাচিটি আছে, সেইটো মই কেতিয়াও পাহৰি নাযাওঁ, মানে তেনেকৈ কৈছিলে মানে তেখেতে। কিন্তু সেইখিনি কোৱাৰ পিছত তেখেতৰ ওচৰলৈ আমি 3বাৰ 4বাৰ আকৌ পিছতো গ'লোঁ। তেখেতৰ কিন্তু সেই কথাষাৰ আমাৰ মনত আছে, কিন্তু তেখেতৰ সেই কথাষাৰ মনত আছে নে নাজানো, কিন্তু আমাৰ মনত আজিও স্বতঃস্ফূৰ্তভাৱে মগজুত আমাৰ সোমাই আছে তেখেতে কি কৈছিলে আমাৰ আগত। আঙুলিটো মানে তেখেতে মগজুত লগাই, নিজৰ আঙুলিটো নিজেই মগজুত লগাই কৈছে মোৰ মগজু আছে, আপোনালোকৰ এই স্কুলৰ বাউণ্ডেৰীটো মই এই সাংসদ থকা অৱস্থাতে আনি দিম বুলি তেখেতে আমাক স্বীকাৰ কৰিছিলে মানে। কিন্তু আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাকে ধৰি খ্যাত শিল্পী, ৰাস, নাটক, ভাওনা, অসম ভিত্তিক সমাৰোহ আদিৰে ৰজন জনোৱা কুঁৱৰী পুখুৰী এক প্ৰকাৰ আজি অৱহেলিত। আমাৰ সৈতে থকা অন্য কেইগৰাকী ব্যক্তিৰ পৰা শুনিম ভিন্ন মন্তব্য। যিহেতু এই বিদ্যালয়ত শিক্ষকতা কৰি আছে আৰু এই বিদ্যালয়ৰ উন্নতিকল্পে আপুনি যথেষ্ট অৱদান আগবঢ়াই আহিছে। এই পুখুৰীটো যিহেতু বিদ্যালয়ৰ গাঁৱতে লাগি আছে, এই পুখুৰীটো এটা আহোম ৰাজত্বৰ ঐতিহ্য বহনকাৰী এটা পুখুৰী। এই পুখুৰীৰ আয়ুস প্ৰায় 200 বছৰ পাৰ হৈ গৈছে। আপুনি এই পুখুৰীটোৰ সম্পৰ্কত কি অভিমত আগবঢ়াব? মই আপোনালোকৰ চেনেলৰ যোগেদি মই চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যাতে এই ৰজাদিনীয়া পুখুৰীটো সংৰক্ষণৰ ব্যৱস্থা কৰে যেন, আৰু পুখুৰীটোৰ পাৰত যদি এক শোভা বৰ্ধনৰ আঁচনি লয় তেতিয়াহ'লে স্কুলখনৰ কাৰণেও এটা ফলদায়ক হ'ব আৰু ল'ৰা ছোৱালীও স্কুলখনৰ প্ৰতি অলপ আকৰ্ষিত হ'ব। গতিকে মই চৰকাৰক পুখুৰীটোৰ সংৰক্ষণৰ লগতে ইয়াৰ পাৰতো এক শোভাবৰ্ধনৰ আঁচনি ল'বৰ বাবে চৰকাৰক অনুৰোধ জনাইছোঁ। আজি এই পুখুৰী পাৰত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতিলোঁ, তেখেতসকলে আমাক অৱগত কৰিছে যে এই পুখুৰী সংৰক্ষণৰ কোনো ব্যৱস্থা হোৱা নাই, চৰকাৰে কোনো এই সংৰক্ষণৰ ক্ষেত্ৰত ভূমিকা লোৱা নাই। আমি এই চৰকাৰে সংৰক্ষণ নকৰাটোৰ পৰা উপলব্ধি কৰিছোঁ, যিহেতু এই পুখুৰীয়ে এই অঞ্চলটোক জিলিকাই ৰাখিছে। অঞ্চলটোৰ নাম হৈছে কুঁৱৰী পুখুৰী অঞ্চল। পুখুৰীটোৰ নামেৰে অঞ্চলটোৰ নাম হৈছে আহোম ৰাজ্যৰ স্বৰ্গদেৱে খনন কৰা এটা পুখুৰী। এই পুখুৰী নামেৰে এটা অঞ্চল বিখ্যাত কুঁৱৰী পুখুৰী। এই কুঁৱৰী পুখুৰী পাৰতে এখন বিদ্যালয়, কুঁৱৰী পুখুৰী পাব্লিক হাইস্কুল। এই কুঁৱৰী পুখুৰী চাৰিওফালে বসবাস কৰে এটা জনগোষ্ঠীয়ে। এই পুখুৰীক
চৰকাৰে অৱহেলা কৰা মানে এটা অঞ্চলক অৱহেলা কৰা, এটা বিশেষ জনগোষ্ঠীক অৱহেলা কৰা। ঐতিহ্য কীৰ্তিচিহ্ন সংৰক্ষণ হ'ব লাগে। এই সম্পদ জাতিৰ পৰিচয়েই নহয়, অসমৰ সৌন্দৰ্য। কুঁৱৰী পুখুৰী সংৰক্ষণ হওক, সৌন্দৰ্য বৰ্ধনেৰে পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰক, ইতিহাস প্ৰসিদ্ধ হৈ থাকক। আগবাঢ়ি আহক চৰকাৰ, স্থানীয় জনপ্ৰতিনিধি, ৰাইজ, বিভাগ। তাৰেই কামনাৰে আত্মপ্ৰকাশ দৰ্শনৰ সময়ে সময়ে সম্প্ৰচাৰৰ ঐতিহ্য ৰেঙনি অনুষ্ঠানটি আজিলৈ ইমানতে সামৰিবলৈ লৈছোঁ। যোৰহাট জোৰণিৰ ঠাই ঐ লাহৰী, যোৰহাট জোৰণিৰ ঠাই। অনুষ্ঠানৰ প্ৰযুক্তি সম্পাদক ধীৰাজ বৰুৱা। তথ্য সংগ্ৰহত বিভিন্ন প্ৰকাৰে আমাক সহযোগ কৰিলে কিৰণ বৰদলৈ আৰু গাঁওবুঢ়া খগেন আহোমে। লগতে দৃশ্যগ্ৰহণত সহযোগ কৰিলে শান্তনু গগৈয়ে। সময় যদি পাও কেনেকৈ আছোনো, এবাৰ তই যাবি চাই। যোৰহাট জোৰণিৰ ঠাই, যোৰহাট জোৰণিৰ ঠাই। এই মাছৰ হাট চকী হাট লগে হৈ